এয়া কলা খাৰ পুৰিছোঁ, ভীমকলৰ খাৰ, মাটি দালি বনাম। খাৰখিনি এনেকৈ পুৰি লৈছোঁ। বৰষুণৰ বতৰ, জুই জ্বলাইছোঁ পূৰা। আমাৰ কলখাৰখিনি দেখাই দিয়া বেটা। কলখাৰ বুজিছেনি? কলখাৰ ভীমকলৰ বাকলি শুকুৱাই থৈছোঁ খাৰ বনাবৰ কাৰণে। এইখিনি এতিয়া মই ইয়াত পানীখিনিত দি দিম। ইয়াত কলা কলা পানী ওলাব, খাৰৰ পানী। বাকী দালিত দিম। এই দাইলখিনি মই একেবাৰে কুকাৰতে ভৰাই দিম। এইখিনি কুকাৰত বনাম দাইলটো। পানীটো গৰম কৰি লৈছোঁ কেটলিত। কলখাৰ ওলাইছে দিছেনে? চব ভালকৈ দিম দিয়া। কুকাৰত এই মাটি দাইলখিনি ভৰাই ল'লে দিছেনে? মই বাকলিটো পূৰা গুচাই লৈছোঁ। পূৰা মানে 90% গুচাইছোঁ। অলপ থাকিলে বাকলিখিনি আঁতৰাই ল'ব, তেতিয়া পিছত লাগিব খাবলৈ। বাকলিখিনি থাকিলে খহটা লাগে, ভাল নালাগে খাবলৈ। আৰু ইয়াত মই এতিয়া খাৰখিনি দি দিছোঁ। ইয়াত কলখাৰ দি দিলোঁ। এতিয়া মাটি দালিখিনি মই গেছত পাতি দিম, 4টা চিটি মৰাই দিম। আৰু নিমখ এড কৰিম, কিন্তু হালধি নিদিওঁ মই। আগলৈ ভিডিঅ'টো চাই থাককচোন। মাটি দাইলখিনি তেল মাৰিব লৈছোঁ। তেল অকণমান বেছি দিছোঁ আৰু দেই। নতুন মাটিমাহতে এটা চিটিতে হৈ গ'ল। পুৰণা মাটিমাহ হ'লেহে 4-5টা চিটি লাগে। তেলটো গৰম হৈ গ'ল। তেজপাত নহৰু দিছোঁ, পিঁয়াজ নিদিওঁ মই। আদা দি দিছোঁ। আমাৰ ঘৰলৈ অহা আলহীয়ে মাছ মাংসতকৈ মই বনোৱা মাটি দালিখিনি খাইহে ভাল পায়। আপোনালোকে বাৰু কেনেকুৱা পায় নাজানো। বেটিয়ে হাঁহিছে কথাটো শুনি, সঁচা কথা। এনেই কৈছে, এনেই যে নাই কোৱা দেই। আলহী সুধিবা ৰংপুতি মাংসটো সুধিবা। হৈ গ'ল আদা নহৰুখিনি। মই এতিয়া মাটি দালিখিনি দি দিছোঁ। কিমান ধুনীয়াকৈ দিছোঁ। কলখাৰ দিলে এনেও ভাল লাগে। কিমান ধুনীয়াকৈ সিজিছে। হালধি দিয়া নাই মই। মাটিমাহৰ দালি তুলি আছে ধুনীয়াকৈ। মই যে বহুত ভাল পাওঁ। আৰু এতিয়া চব আদা কেইটুকুৰামান দিছোঁ, পাতল পাতলকৈ কাটি লৈছোঁ। এইবিলাক এতিয়া মই দি দিম। মাটিমাহ দাইল ৰেডি হৈ গৈছে। একেবাৰে ইজি ৰেচিপি। আৰু এতিয়া মই ধনিয়া পাত দি দিছোঁ। ধনিয়া পাত দি মই নমাই থ'ম। মাটিমাহৰ দালি ৰেডি চাৰ্ভ কৰিবৰ কাৰণে। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সকলোৱে। আৰু যিসকলে মোৰ চেনেলটো আজিলৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজিলৈ আহিছোঁ। বাই।